हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो इतना आज है 5 जून विश्व परिवेश दिवस। इतना आमी इते पढ़िছোঁ पानीला हाई स्कूलखनले। पानीला हाई स्कूल एखने और इते आसो। इतना एफाले गछ पुली रोৱা আছে, एफाले আছে खंडित। तो इतना सबे पुली ৰুবগে চাওঁগে। एफाले बन बिष আছে, माने आमार जोनখন गछ पुली ৰোৱা হয় তাত बन बिषत যাম। सो इतना आपलोग जो मोर चैनल प्रथम आई सब सब्सक्राइब कर लो और जिमान पारा शेयर कर दी और लाइक कमेंट सब लगे मोक माने सब्सक्राइब एक पा ना सब्सक्राइब बेसि लगे सब्सक्राइबार। तो इतना चाओगे रिपोर्टिंग पड़ते मैं पुली और सार रखे बोले मैंने आमी पढ़ाई नपाई आसले बन ब्रिज मैंने परिवेश दिवस ৰোৱা হয় सब মানে এনে অলপ ব্লগ ষ্টাৰ্ট কৰিছোঁ লাহেকৈ। এইটো কি মাছ মিলি আছে নেকি ইয়াত? পুৰা পাৰ্পল কালাৰৰ ফুল ইয়াত মানে পুলিবোৰ থোৱা হৈছে ন, মানে বেয়া নহ'ব কাৰণে। নাই নাই পুলিয়ে নাই ইয়াত। অঁ ঠিক আছে। এইফালে চবে পুলি ৰুবলৈ এতিয়া কোৰ মাৰি আছে, এইফালে ফাঙে খান্দি আছে, মানে গাঁত খান্দিছে আৰু পুলি ৰুবলৈ। আমাৰ মানে প্ৰথম সোমাইছে প্ৰিন্সিপাল ছাৰ পানী ছাৰ। বাইদেউ দি ৰুই আছে, ইমান গৰম নহয় আজি। तो इतना हेरी हो गले गछ पुली ৰোৱা হৈ গ'ল सबे। এতিয়া ছাৰ এজন আছে, মানে আমাৰ অংক ছাৰ ভাল লগা ছাৰ এজন। তো ছাৰে কিবা কওঁ মানে এতিয়া পৰিৱেশৰ ওপৰতে অলপ কয়। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস 2022 বৰ্ষৰ। আমি সেই কাৰ্যসূচীত আজি আমাৰ স্কুলতে নিজেই গছ পুলি ৰুলোঁ। বিভিন্ন ধৰণৰ ফলৰ গছ আৰু ঔষধি গছ আমি লগালোঁ ইয়াত। আৰু উদ্দেশ্যটো আমাৰ এটাই যে পৃথিৱীখন সেউজীয়া হওক আৰু সেউজীয়া ধৰণিত মানুহ যাতে জীয়াই থাকিব পাৰে, সেই উদ্দেশ্যেই 5 জুন তাৰিখটো আমি পালন কৰিলোঁ। তো ছাৰে ক'লে এতিয়া আমি চবে এনেকৈ মানে গছ ৰুব লাগে, পুলি পৃথিৱীখন সেউজীয়া হৈ থাকিবলৈ। তো চবে আজি 5 জুন যোনে যোনে ৰুইছে, তো ঠিকে আছে, চবে ৰুব, পৃথিৱীখন সেউজীয়া হ'ব লাগে ছাৰ। তো এতিয়া তো এতিয়া আৰু আছে আৰু বাইদেউটি বহি আছে। তো যাওঁ এতিয়া কি কৰিব পাৰোঁ আৰু।
এইফালে আমাৰ মানে মুটনি জেগাটো আৰু এইটো এইফালে এতিয়া আগত চাফা কৰিলে, বহুত লেতেৰা আছিলে, এতিয়া চাফা কৰিছে। এইফালে ফেন চলি আছে ভিতৰত, সোমাই যাওঁ নেকি প্ৰতিটো দিকে এদিকে, সোমাব নোৱাৰে। তো গাইছ এতিয়াৰ পৰা ওলাই দিওঁ, এতিয়া ঘৰলৈ যাওঁগৈ। মানে হৈ গ'ল মানে ফুলি চুলি আৰু চব হৈ গ'ল, মানে মোৰ গৰমত থাকিব পৰা নাই, আমনি লাগিছে। যাওঁ এতিয়া ঘৰলৈ।